গৈছোঁ সৰু সুৰা ফুট আহিছোঁ তো কালি এটা জেগাত গৈছিলোঁ সেইটো জেগাত আজিও যাই আছোঁ এতিয়া বৰ্তমান তো আপোনালোকে পুৰা চাই থাকক মনি মনি ভূত ভূত পুৰা বিশ্বাস কৰিব তাক এইটো কিন্তু এইটো বুলি কয় ভূত নহয় আজি বোলে ভাত নাখাং ভাত নাখালে যে আগতে আপোনালোক কৈছিলে ভূত আহিব ভূত ভাত নাখালি বাহিৰত গেলে যে কৈছিল একদম অৰিজিনেল ভূত একদম খাং বুলি ক'লে খাই দিব নেং বুলি ক'লে লৈ যাব এইটো কোনো ডুপ্লিকেট ভূত নহয় আইছি ভূত খালা তো গাইছ ভূতৰ কাহিনীটো বঢ়িয়া কৰি শুনি যাওক মানে আজি কেইদিনমানৰ পৰা পুৰা একদম বাৰীত ধাম ধুম শব্দ কৰা হৈছে আমাৰ বাৰীত নহয় দিয়ক মানে বৰমাহঁতৰ মানে এইফালে বাৰী ফালে একদম ৰাতি কিন্তু ধাম ধুম শব্দ কৰি দিয়ে একদম পুৰা জোৰে জোৰে শব্দ কৰে সলকান্তি মোটামুটি 10-11টামান বজাৰ লগে লগে 12টা বাজিবই নেদেখোঁতে মানে কি হ'ল পৰহিদিনা মানে বতাহ গেলটো পুৰা একদম বতাহ জ্বলা গ'লে ভূত গেলা মানে সিঁচৰিত হৈ গৈছে এৰে ভূত তাকে গৈছে তাৰে ভূত তাকে গৈছে হৈৰাত দেৱতাই ধৰিছে কাবাৰ দেৱতা কোনোবা দেৱতাই কাবাৰ দেৱতাক ধৰিছে মানে খঙতে মানে ধাম ধুম শব্দ কৰি আছে একদম বাৰী চাৰি পুৰা তাৰ অনুসন্ধান লৈ মই এটা কাহিনী কৈছোঁ শুনি থাককচোন বঢ়িয়া কৰি মনৰ পৰা ৰাতিপুৱা হ'লে অলপ দোকানৰ ফালে যাওঁ আহি আছিলোঁ বঢ়িয়া কৰি আহি থাকাতে পুৰা সন্মুখেদি অলপমান মানে এটা বগা বস্তু এটা মানে গুচি গৈছে কি গ'ল মই নাজানো হঠাতে একবাৰ গুচি গ'ল মানে মই তৎক্ষণাত আচৰিত ৰখি গ'লোঁ তাতে কিন্তু মই ৰখিলোঁ 1 মিনিট বোলে একো নাই চালেও ঘৰ ফালে একো নাই আৰু 1 মিনিটমান যাই আছোঁ পিছফালে খদমদ কৰি মানে আৰু যাই আছে তাৰপিছত হঠাৎ আৰু মই দোকানক নেগলোঁ ভাবিছোঁ এইটো কিবা নিশ্চয় কিবা আহিছে মোৰ লগত যাব নোৱাৰা ঘৰত আৰু টাঙি চাঙি লৈ যাব কয়ো যাব পাৰিবা নহয় তাত ঘূৰি আহিলোঁ ঘৰক লাগি ভিন্যান নেগলোঁ ক'তো ওলাই নাই ঘৰৰ পৰাই মই যি ভাজে ঘৰত সোমাইছোঁ আৰু ভাত খাই কিনে একদম পুৰা বিচনাত ছবিটো ভাহি আছে কিন্তু ৰাতি চকুত হ'লেও আৰু আছোঁ দিয়ক আৰু ঘুমটি আনিলোঁ অলপমান বেছি ঘুমটি অহা নাই বাট 6 ঘণ্টা 7 ঘণ্টামান ঘুমিছোঁ তাৰপিছত এতিয়া বৰ্তমান আজি যাই আছোঁ আৰু কিবা দেখা পাং নে নাপাং বৰ্তমান সকলোৱে আন্ধাৰ এই কাৰোবাৰ ঘৰৰে এটা লাইট জ্বলাই আছে দেখাইছোঁ আপোনালোকক চাই থাকক মনে মনে ভূত পুৰা ভূত আত্মা প্ৰেতাত্মা সেই আজি কুনিয়া আজি মুণ্ডা ছিঙি যাব তাহাঁতৰ ক'ৰ ভূত আছে আজি মুণ্ডা ছিঙি পেলাম এই ভূত মোৰ ওচৰত কিমান পাৱা তাহাঁতৰ দেখা যাব নাৱে ওলে আজিও হৈছোঁ গাইছ কালি যোনফালেদি আহি আছোঁ আজিও কোনফালেদি আহি আছোঁ তো সেইখিনি জেগা বৰ্তমান পাম আৰু এতিয়ালৈকে একো দেখা নাই আন্ধাৰ মুন্ধাৰ চাৰিওফালে কোনো নাই এই কণাত এটা লাইট জ্বলাই আছে আৰু কোনো নাই ৰাস্তাত পুৰা পোহৰটো মাৰি লৈছোঁ আৰু পুৰা আহি আছোঁ পাম আৰু এইখিনি জেগাখিনি পাম আৰু আজি একো নাই পুৰা তো একো নাই পুৰা যাইছোঁ চলো একো নাচাওঁৱে মোৰ আগত ফালি চিৰি মুণ্ডা ছিঙি পেলাম আগত আহিলে তুপতুৰে দাউৰ মাৰিম চালা শুনি চা দাউৰ না ভয়ানক আন্ধাৰ পুৰা আন্ধাৰৰ মাজে যাইছোঁ গাছৰ তলে পুৰা আন্ধাৰ ৰখিলোঁ বৰ্তমান মানুহ চানুহ নাই কোনো ৰখি আছোঁ বৰ্তমান ভূত চাই আছোঁ বিচাৰি আছোঁ মানে ভূত বিচাৰি আছোঁ কোনফালে কয় দি আহি আজি চাং আকৌ কোনফালেদি আহে মানে এইখন গাড়ী আহিছে ৰ'ব এইখন গাড়ী এখন আহিছে গাড়ীৰ পোহৰ নোহোৱা কৰি দিছে ভূতে পায় ইমান সৰু পোহৰ উপায় নাই ভূত পুৰা হ'ল বা এটা মাত এটা ওলাই আছে জুনুক কৰি শুনকচোন এইবারে তোকে খাবো অনেক দিন তাজা রক্ত খাইনি মায়ো খারাক কি বস্তু হয়েছে তো হাত চাপ শুনি ইমান লম্বা মুখত বাপরে আয়ো একদম মরলো দে আয়ো কোনোমতে বাচি আহিলোঁ ভূতৰ পৰা ইমান ডাঙৰ এটা মানে চাউণ্ড হৈছে মোক মানে দাউৰি পেলাইছে তাৰ পৰা ইমান সাহসত যাই আছিলোঁ মানে ভূতটো বিচাৰি 1 মিনিট কালি জেগাত বাপৰে এনা জোৰে এটা বতাহ মাৰিছি আৰু যি জোৰে শব্দটো কৰিছে নাপাই মই গুচি ভাল লগা বাধ্যত পৰিছোঁ তো আহিকে কিবাকে ঘৰটো পাইছোঁ একদম কঁপি আছোঁ মই পুৰা একদম কঁপি আছোঁ ভূতৰ সৈতে তো আপুনি পুৰা অনুভৱ কৰক এইটো চাউণ্ড মানে বৰষুণ এবাৰ হৈছে পুৰা একদম ঢেৰেকনি মাৰিছে তাৰে মাজত ভূতৰ শব্দ পুৰা গুজুমকৈ উঠি আছে একদম ধাম ধুম কালি জানা আন বস্তুটো দেখা পাইছিলোঁ
আপুনিতো কয়গেলাকৈ হিচাপেই নাই মই বুলি বাটে বাচি আছিলোঁ, কিন্তু আজি বহুত সাহসত গৈছিলোঁ, কিন্তু নাই শব্দটো শুনি কিনে নান শব্দ কৰিছে, মানে ফালি চিৰি আহিছে একদম কিবাকৈ আহি কিনে ঘৰ পাইছোঁ।